Hello friends, ভিডিঅ'ৰ থাম্বনেইলটো চাই গমেই পাইছে যে এইটো ইণ্ডিয়ান পলিটিৰ ওপৰত সৃষ্ট হ'ব। তাৰে আজি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত ইম্পৰ্টেণ্ট প্ৰশ্ন কেইটামান আনিছোঁ। আগলৈও ইণ্ডিয়ান পলিটিৰ ওপৰত টপিক ৱাইজ ভিডিঅ' আনিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বটন প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ দ্য প্ৰিএম্বল টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানৰ যিটো প্ৰিএম্বল আছে বা প্ৰস্তাৱনা আছে তাৰ তলৰ কোনটো পাৰ্ট নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ফেডাৰেলিজম। সেকুলাৰিজম, ছ'চিয়েলিজম আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক এইকেইটা প্ৰিএম্বলত অন্তৰ্ভুক্ত হৈ আছে, কিন্তু ফেডাৰেলিজমটো নাই। সেকুলাৰিজম, ছ'চিয়েলিজম আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক এইকেইটাৰ উপৰিও আৰু এটা বস্তু ইনক্লুড হৈ আছে, সেইটো হৈছে ছভেৰিন। অ'কে, প্ৰিএম্বলৰ আইডিয়াটো ক'ৰ পৰা ব্ৰ কৰা হৈছিলে? US-ৰ পৰা। কনষ্টিটিউশ্যন অফ US-ৰ পৰা প্ৰিএম্বলৰ আইডিয়াটো লোৱা হৈছিলে আৰু এই প্ৰিএম্বলটো এডপ্ট কৰা হৈছিলে 26 November 1949, okay, and came into effect on 26 January 1950, okay. ইয়াৰ ভিতৰত সেকুলাৰিজম আৰু ছ'চিয়েলিজম এই দুটা শব্দ 1976ত যিটো এমেণ্ডমেণ্ট কৰা হৈছিলে, 42nd এমেণ্ডমেণ্ট আছিলে, এই এমেণ্ডমেণ্টৰ জৰিয়তে প্ৰিএম্বলত অন্তৰ্ভুক্ত কৰা হৈছিলে সেকুলাৰিজম আৰু ছ'চিয়েলিজম এই দুটা শব্দ। তাৰ লগতে আৰু এটা শব্দ ইনক্লুড কৰা হৈছিলে, সেইটো হৈছে ইণ্টিগ্ৰিটি। অ'কে, ইণ্টিগ্ৰিটি। গতিকে এই তিনিটা টাৰ্ম ইণ্টিগ্ৰিটি, সেকুলাৰিজম আৰু ছ'চিয়েলিজম 1976ৰ এমেণ্ডমেণ্টৰ জৰিয়তে প্ৰিএম্বলত অন্তৰ্ভুক্ত কৰা হৈছিলে। 42nd এমেণ্ডমেণ্ট বিল যিটো আছে ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। লিখি ল'ব, মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় 42nd এমেণ্ডমেণ্ট বিল 1976ত। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ফেডাৰেলিজম। ফেডাৰেলিজমটো প্ৰিএম্বলত অন্তৰ্ভুক্ত নাই। নেক্সট কুৱেশ্যন, দ্য আইডিয়া অফ ফাণ্ডামেণ্টেল ডিউটিজ ইজ বৰড ফ্ৰম। মৌলিক কৰ্তব্যবিলাক ক'ৰ পৰা বড়ো কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ৰাছিয়ান কনষ্টিটিউশ্যন। ইয়াক আগতে RSSR বুলিও জনা গৈছিলে, গতিকে অপশ্যনত RSSR দিব পাৰে। ফাণ্ডামেণ্টেল ডিউটি ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 51A অন্তৰ্ভুক্ত হৈ আছে আৰু ই কোনটো পাৰ্টত পৰে? পাৰ্ট 4A। অ'কে, কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ডিউটি অন্তৰ্ভুক্ত কৰা হৈছিলে 1976ৰ যিটো 42nd এমেণ্ডমেণ্ট বিল আহিছিলে তাৰ জৰিয়তে, আৰু ইয়াক ৰিকমেণ্ড কৰিছিলে স্বৰ্ণ সিং কমিটি। অ'কে, লিখি ল'ব, স্বৰ্ণ সিং কমিটি। এই কমিটিয়ে 10টা ফাণ্ডামেণ্টেল ডিউটি ভাৰতীয় সংবিধানত অন্তৰ্ভুক্তিৰ কাৰণে ৰিকমেণ্ড কৰিছিলে। গতিকে সেই সময়ত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 10টা ফাণ্ডামেণ্টেল ডিউটি আছিলে, কিন্তু 2002 চনত 86th এমেণ্ডমেণ্টৰ জৰিয়তে আৰু এটা ফাণ্ডামেণ্টেল ডিউটি অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে বৰ্তমানলৈকে ভাৰতীয় সংবিধানত 11টা ফাণ্ডামেণ্টেল ডিউটিৰ কথা উল্লেখ আছে। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, ৰাছিয়ান কনষ্টিটিউশ্যন। নেক্সট কুৱেশ্যন, দ্য কাৰেক্ট নমেনক্লেচাৰ অফ ইণ্ডিয়া একৰ্ডিং টু দ্য প্ৰিএম্বল ইজ। অ'কে, প্ৰিএম্বলত কিছুমান শব্দ আছে যেনেকৈ ছভেৰিন, সেকুলাৰ, ডেম'ক্ৰেটিক ৰিপাব্লিক, অ'কে, ছ'চিয়েলিষ্ট। গতিকে এই টাৰ্মছবিলাক এৰেঞ্জ কৰিব দিছে কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত যেনেকৈ লিখা আছে ঠিক তেনেকেই আমাৰ এৰেঞ্জ কৰিব লাগিব। কনষ্টিটিউশ্যনৰ প্ৰিএম্বলটো মই দেখাই দিছোঁ। এইটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰিএম্বল। অ'কে, প্ৰিএম্বলটো লিখা হৈছে উই দ্য পিপল অফ ইণ্ডিয়া, এইটো টাৰ্মছ এটা, ঠিক আছে। ভাৰতৰ সংবিধানটো কেনেকুৱা নেচাৰৰ হ'ব ইয়াতে লিখি দিছে স্পষ্টকৈ যে ছভেৰিন হ'ব লাগিব, ছ'চিয়েলিষ্ট হ'ব লাগিব, সেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক। আৰু এটা জাষ্টিছৰ কথা কৈছে, জাষ্টিছ কোনকেইটা ক্ষেত্ৰত দিব লাগিব? ছ'চিয়েল, ইকনমিক আৰু পলিটিকেল। লিবাৰ্টি ক'ত ক'ত থাকিব লাগিব? থট, এক্সপ্ৰেছন, বিলিফ, ফেইথ এণ্ড ৱৰ্শ্বিপ। ইকুৱেলিটি ক'ত ক'ত লাগিব? ষ্টেটাছ এণ্ড ইকুৱেলিটি অফ অপৰচুনিটি এইকেইটাত লাগিব। ফেটাৰ্নিটিৰ কথাও কৈছে আৰু তলত লিখিছে ইন আৱাৰ কনষ্টিটিউণ্ট এছেম্বলি দিছ 26th day of November 1949 do hereby adopt, enact and give to ourselves this constitution। 26 November 1949ত এক এডপ্ট কৰা হৈছে বুলি ইয়াতে লিখিছে। গতিকে এইখিনি ইনফৰমেশ্যন মনত ৰাখিব, কুৱেশ্যন ছল্ভ কৰোঁতে লাগিব। কুৱেশ্যনত যিহেতু অৰ্ডাৰত সজাব দিছিলে, ইয়াতে প্ৰথমে কি আহিব? ছভেৰিন, তাৰপিছত ছ'চিয়েলিষ্ট, তাৰপিছত সেকুলাৰ, তাৰপিছত ডেম'ক্ৰেটিক, তাৰপিছত ৰিপাব্লিক। গতিকে অপশ্যনকেইটা যদি চাওঁ, প্ৰথমে আহিব ছভেৰিন, তাৰপিছত ছ'চিয়েলিষ্ট, তাৰপিছত সেকুলাৰ, তাৰপিছত ডেম'ক্ৰেটিক, ৰিপাব্লিক। গতিকে অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন্স দ্যাট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফেডাৰেল? ভাৰতীয় সংবিধানখন যে ফেডাৰেল টাইপৰ হয়, তলৰ কোনটোৰ জৰিয়তে আমি বুজিব পাৰিম? এ ৰিটেন এণ্ড ৰিজিড কনষ্টিটিউশ্যন এইটো হ'ব নোৱাৰে। ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী এইটোও নহয়, এইটোও নহয়। অ'কে, অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ্ছ বিটুইন
চেণ্টাৰ এণ্ড ষ্টেট চেণ্টাৰ আৰু ষ্টেটৰ মাজত পাৱাৰৰ ডিষ্ট্ৰিবিউশ্যন যদি থাকে তেন্তে তেনেকুৱা কনষ্টিটিউশ্যনক কোৱা হয় ফেডাৰেল ফৰ্ম অফ কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানটো যে ফেডাৰেল ফৰ্মত অনা হৈছে ক'ৰ পৰা বৰ কৰা হৈছে এইটো কানাডাৰ পৰা ওকে কানাডাৰ কনষ্টিটিউশ্যনৰ পৰা এইটো কথা বৰ কৰা হৈছে ৰেচিডিউৰি পাৱাৰ মানে কি কনষ্টিটিউশ্যনৰ ছাবজেক্টত নিলিখা কথাখিনিৰ ওপৰত চেণ্টাৰ গভৰ্ণমেণ্ট বা ইউনিয়ন গভৰ্ণমেণ্টৰ স্পেচিয়েল পাৱাৰটো কোৱা হয় ৰেচিডিউল পাৱাৰ এই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে যিকোনো ধৰণৰ ল বনাব পাৰে অন এনি মেটাৰ ষ্টেট আৰু কনকাৰেণ্ট লিষ্টৰ আণ্ডাৰত নপৰা যিকোনো মেটাৰৰ ওপৰত পাৰ্লিয়ামেণ্টে ল বনাব পাৰে এইটো কোৱা হয় ৰেচিডিউৰি পাৱাৰ ইয়াতে দুটা কথা উল্লেখ কৰিছোঁ এটা হৈছে ষ্টেট লিষ্ট আৰু এটা হৈছে কনকাৰেণ্ট লিষ্ট ইণ্ডিয়ান কনষ্টিটিউশ্যনত তিনিটা লিষ্টৰ কথা কোৱা হৈছে ওকে এটা হৈছে ষ্টেট লিষ্ট এটা হৈছে চেণ্ট্ৰেল লিষ্ট আৰু এটা হৈছে কনকাৰেণ্ট লিষ্ট ষ্টেট লিষ্ট মানে হৈছে ষ্টেটৰ হাতত পাৱাৰ থাকিব চেণ্ট্ৰেল লিষ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হাতত পাৱাৰ থাকিব আৰু কনকাৰেণ্ট লিষ্ট যিটো আছে কনকাৰেণ্ট লিষ্টত ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুয়োটাই একেলগে মিলিজুলি কাম কৰিব গতিকে কনষ্টিটিউশ্যন এটা কেতিয়া ফেডাৰেল বুলি গম পাম যেতিয়া ষ্টেট আৰু চেণ্টাৰৰ মাজত পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰা থাকিব ঠিক আছে গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 5 ইন ইণ্ডিয়া দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইজ এডপ্ট ফ্ৰম ওকে ছিংগল চিটিজেনশ্বিপৰ কনচেপ্টটো ক'ৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইংলেণ্ড ওকে ইউনাইটেড কিংডমৰ পৰা আৰু এটা কথা লোৱা হৈছে সেইটো হৈছে ৰুল অফ ল ওকে ৰুল অফ ল এইটো ইংলেণ্ডৰ পৰা বৰ কৰা হৈছে বা এডপ্ট কৰা হৈছে USA অৰ্থাৎ আমেৰিকাৰ পৰা লোৱা হৈছে ফাণ্ডামেণ্টেল ৰাইট ওকে ফাণ্ডামেণ্টেল ৰাইটৰ কনচেপ্ট যিটো আছে সেইটো ইউনাইটেড ষ্টেটৰ পৰা এডপ্ট কৰা হৈছে কানাডাৰ পৰা বৰ কৰা হৈছে ফেডাৰেল ফৰ্ম যেটো অলপ আগতেই ক'লো ফেডাৰেল ফৰ্ম ঠিক আছে আৰু ফ্ৰান্সৰ পৰা কি লোৱা হৈছে ৰিপাব্লিক ওকে আৰু লোৱা হৈছে লিবাৰ্টি ইকুৱেলিটি আৰু এটা বস্তু লোৱা হৈছে ফ্ৰেটাৰনিটি ওকে কুৱেশ্যন নম্বৰ 6 দ্য ৱৰ্ড socialist secular and unity and integrity of the nation were added to our constitution by ওকে এইকেইটা শব্দ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ইণ্ডিয়ান কনষ্টিটিউশ্যনত অন্তৰ্ভুক্ত কৰা হৈছিলে এটা হৈছে 42nd এমেণ্ডমেণ্ট এক্ট 1976 ওকে আৰু এক কোৱা হয় মিনি কনষ্টিটিউশ্যন ওকে মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয় এই 42nd এমেণ্ডমেণ্ট এক্টক কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ডিছক্ৰাইবছ ইণ্ডিয়া এজ এ সেকুলাৰ ষ্টেট ইণ্ডিয়া এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি তলৰ কোনটোৰ পৰা আমি গম পাওঁ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি প্ৰিএম্বল টু দ্য কনষ্টিটিউশ্যন ধৰ্ম নিৰপেক্ষৰ কথাটো প্ৰিএম্বলত অন্তৰ্ভুক্ত কৰা আছে ফাণ্ডামেণ্টেল ৰাইট অৰ্থাৎ মৌলিক অধিকাৰ আৰ্টিকেল 12 পৰা 35 লৈকে অন্তৰ্ভুক্ত কৰা আছে আৰু এইটো আছে পাৰ্ট 3 ওকে ভাৰতীয় সংবিধানৰ পাৰ্ট 3 এইকেইটা আৰ্টিকেল অন্তৰ্ভুক্ত কৰা হৈছে যি আৰ্টিকেল কেইটাই ফাণ্ডামেণ্টেল ৰাইটৰ কথা আলোচনা কৰে আৰু ফাণ্ডামেণ্টেল ৰাইটটো ক'ৰ পৰা বৰ কৰা হৈছে ইউএছৰ পৰা যেটো অলপ আগতে কৈছোঁ এই 9 শিডিউলত কি কয় যে চেণ্টাৰ আৰু ষ্টেটৰ মাজত যিখিনি ল আছে সেই লখিনি আলোচনা কৰে 9 শিডিউলত আৰু ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যেটো আছে এইটো আৰ্টিকেল 36 to 51 মাজত আছে ঠিক আছে আৰু এইটো আছে পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে আৰু এই ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বা ডিপিএছপি যিখিনি আছে এইখিনি ইৰিছ কনষ্টিটিউশ্যনৰ পৰা এডপ্ট কৰা হৈছিলে গতিকে এইটো কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি প্ৰিএম্বল টু দ্য কনষ্টিটিউশ্যন নেক্সট কুৱেশ্যন দ্য ইনস্পাইৰেশ্যন অফ লিবাৰ্টি ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি ৱাজ ডেৰাইভড ফ্ৰম লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি এই তিনিটা টাৰ্ম ক'ৰ পৰা বৰ কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ফ্ৰেঞ্চ ৰিভলিউশ্যন ঠিক আছে ফ্ৰেঞ্চ ৰিভলিউশ্যনটো কেতিয়া হৈছিলে 1789 to 1799ত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ বিচাৰি উলিয়াব দিছে অপশ্যন নম্বৰ 8 কৈছে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড কেন বি এমেণ্ডেড আণ্ডাৰ আৰ্টিকেল 368 ফাৰ্ষ্ট পাৰ্টটো শুদ্ধ কাৰণ প্ৰিএম্বলটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট বুলি ক'ব নোৱাৰি গতিকে অপশ্যন নম্বৰ এ ইজ ইনকাৰেক্ট অপশ্যন বিত কৈছে প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ইজ নট এ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন এণ্ড কেন নট বি এমেণ্ডেড চ' এইখিনিতো শুদ্ধ প্ৰথম পাৰ্ট শুদ্ধ কিন্তু ছেকেণ্ড পাৰ্টটো শুদ্ধ নহয় কেন নট বি এমেণ্ডেড হ'ব নোৱাৰে কনষ্টিটিউশ্যনৰ যিটো প্ৰিএম্বল আছে প্ৰিএম্বলটো আমি এমেণ্ডো কৰিব পাৰিম কিন্তু বেছিক ষ্ট্ৰাকচাৰ চেঞ্জ নকৰাকৈ গতিকে অপশ্যন নম্বৰ বি ইজ ইনকাৰেক্ট
অপশ্যন ডিত কৈছে প্ৰিএম্বল ক্যান বি এমেন্ডেড বাই পাৰ্লিয়ামেণ্ট সিম্পলি বাই এন অবজেক্টিভ ৰেজলিউশ্যন সিম্পলি অবজেক্টিভ ৰেজলিউশ্যনৰ জৰিয়তে প্ৰিএম্বলক এমেন্ড কৰা নাযায় গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি প্ৰিএম্বল ইজ দ্য পাৰ্ট অফ দ্য বেসিক স্ট্ৰাকচাৰ অফ কনষ্টিটিউশ্যন এণ্ড ক্যান বি এমেন্ডেড অনলি ইফ নো চেঞ্জ ইন দ্য বেসিক স্ট্ৰাকচাৰ ইজ মেড সংবিধানৰ প্ৰস্তাৱনাটো কনষ্টিটিউশ্যনৰ বেসিক স্ট্ৰাকচাৰৰ এটা পাৰ্ট হয় আৰু এক এমেন্ড কৰিব পাৰে যদি বেসিক স্ট্ৰাকচাৰত চেঞ্জ অনা নহয় গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি নেক্সট কোৱেশ্চন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিপাব্লিকান বিকজ ভাৰতীয় সংবিধানটো ৰিপাব্লিকান হয় কি হয় সেইটো সুধিছে গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি হেজ নো হেৰিডিটাৰী এলিমেণ্ট ইউনাইটেড কিংডমত নন ৰিপাব্লিকান কনষ্টিটিউশ্যন ফ'ল' কৰা হয় নেক্সট কুৱেশ্যন দ্য পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন দেট ৰিফ্লেক্টছ দ্য মাইণ্ড এণ্ড আইডিয়েলছ অফ দ্য ফ্ৰেমাৰ্ছ অ'কে কোনটো পাৰ্টে কনষ্টিটিউশ্যনেল ফ্ৰেমাৰবিলাকৰ মাইণ্ড আৰু আইডিয়েলছক কি কৰে ৰিফ্লেক্ট কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি প্ৰিএম্বল অ'কে ভাৰতৰ সংবিধানত চিটিজেনশ্বিপৰ কথা উল্লেখ আছে আৰ্টিকেল 5 to 11 মাজত অ'কে আৰু এইটো আছে পাৰ্ট 2 ফাণ্ডামেণ্টেল ৰাইট আছে আৰ্টিকেল 12 to 35 ভিতৰত আৰু এইটো হৈছে পাৰ্ট 3 অ'কে আৰু ডাইৰেক্টিভ প্ৰিন্সিপলছবিলাক আছে আৰ্টিকেল 36 to 51 মাজত আৰু এইটো আছে পাৰ্ট 4ত অ'কে কুৱেশ্যন নম্বৰ 12 হুইচ অফ দ্য ফলোয়িং ৱৰ্ডছ is not included in the preamble of the Constitution of India তলৰ কোনটো ৱৰ্ড প্ৰিএম্বলত অন্তৰ্ভুক্ত নাই ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি অ'কে চেংটিটিটো নাই ইকুৱেলিটি আছে লিবাৰ্টি আছে জাষ্টিছ আছে মই অলপ আগতে প্ৰিএম্বলটো দেখাই দিছিলোঁ তাতে ইকুৱেলিটি লিবাৰ্টি আৰু জাষ্টিছ এই তিনিটা বস্তু আছে কিন্তু চেংটিটি নামৰ কোনো শব্দ নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি চেংটিটি নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু তলৰ কোনটো শুদ্ধ নহয় বুলি আমাক ল'ব দিছে অপশ্যনকেইটা চাওঁ অপশ্যন এত কৈছে দ্য সেকুলাৰ ৱৰ্ড ৱাজ এডেড বাই দ্য 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট অ'কে এইটো শুদ্ধ কাৰণ সেকুলাৰ ৱৰ্ডটো 42nd এমেণ্ডমেণ্টৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিলে অপশ্যন বিত কৈছে দ্য 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ ডান ইন 1976 এইটো শুদ্ধ অপশ্যন চিত কৈছে ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ হেজ বিন টেকেন ফ্ৰম দ্য ৰাছিয়ান ৰিভলিউশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো শুদ্ধ ছ'চিয়েল ইকনমিক আৰু পলিটিকেল জাষ্টিছটো ৰাছিয়াৰ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে গতিকে অপশ্যন নম্বৰ ডি এইটো ইনকাৰেক্ট হৈ আছে দ্য ডেট অফ ইমপ্লিমেণ্টেশ্যন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ নৱেম্বৰ 26 1949 এইটো ডেট অফ ইমপ্লিমেণ্টেশ্যন কৈ দিছে গতিকে নৱেম্বৰ 26টো হ'ব নোৱাৰে ইমপ্লিমেণ্টেশ্যন কৈ দিলে জানুৱাৰী 26 হ'ব লাগিব ঠিক আছে জানুৱাৰী 26 1950হে ইমপ্লিমেণ্ট কৰা হৈছিলে কিন্তু নৱেম্বৰ 26ত এডপ্ট কৰা হৈছিলে গতিকে এই ডিফাৰেঞ্চখিনি জানি ল'ব গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি যেহেতু ইনকাৰেক্ট আমাক ওলাব দিছিলে গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট পাৰ্ট অফ 4 ইনগ্ৰেডিয়েণ্টছ অফ দ্য প্ৰিএম্বল ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত 4টা ইনগ্ৰেডিয়েণ্টছৰ কথা কোৱা হৈছে সেই ইনগ্ৰেডিয়েণ্টছৰ ভিতৰত তলৰ কোনটো নহয় বুলি সুধিছে গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডেট অফ ইমপ্লিমেণ্টেশ্যন অফ দ্য কনষ্টিটিউশ্যন কেতিয়া ইমপ্লিমেণ্ট কৰা হ'ব সেইটো কথা উল্লেখ নাই ইয়াতে এডপ্ট কেতিয়া কৰা হৈছিলে সেইটো কথা উল্লেখ আছে কিন্তু ইমপ্লিমেণ্টৰ কথা উল্লেখ নাই এই তিনিটা উল্লেখ আছিলে সোৰ্স অফ অথৰিটি অফ দ্য কনষ্টিটিউশ্যন নেচাৰ অফ ইণ্ডিয়ান ষ্টেট আৰু অবজেক্টিভছ অফ দ্য কনষ্টিটিউশ্যন এইকেইটা উল্লেখ আছে সোৰ্সটো হৈছে ফ্ৰম পিপল অফ ইণ্ডিয়া প্ৰিএম্বলৰ নেচাৰটো কেনেকুৱা আছিলে যে সবেৰিন ছ'চিয়েলিষ্ট সেকুলাৰ ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক অবজেক্টিভছ কি যে জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এইবিলাক হৈছে অবজেক্টিভ গতিকে এই কথাখিনি উল্লেখ আছে বাট অপশ্যন নম্বৰ ডি যিটো আছে ডেট অফ ইমপ্লিমেণ্টেশ্যন এইটো উল্লেখ নাই গতিকে এইটো ইনগ্ৰেডিয়েণ্টছ নহয় কুৱেশ্যন নম্বৰ 15 দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ বৰোড ফ্ৰম হুইচ কাণ্ট্ৰি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো ক'ৰ পৰা বৰো কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আমেৰিকান কনষ্টিটিউশ্যন আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা প্ৰিএম্বলৰ কনচেপ্টটো অনা হৈছিলে কেনাডিয়ান কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে ফেডাৰেল ফৰ্ম যেটো মই অলপ আগতে ক'লোঁ ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে সিংগল চিটিজেনশ্বিপৰ কনচেপ্ট অ'কে সিংগল চিটিজেনশ্বিপ আৰু ইৰিছ কনষ্টিটিউশ্যনৰ পৰা এডপ্ট কৰা হৈছিলে DPSP ইৰিছৰ জাগাত কেতিয়াবা আয়াৰলেণ্ডো দিব পাৰে একেই হ'ব আয়াৰলেণ্ড অ'কে কুৱেশ্যন নম্বৰ 16 হোৱাট ডাজ দ্য টাৰ্ম ডেম'ক্ৰেটিক ইন দ্য প্ৰিএম্বল ৰিফাৰ টু ডেম'ক্ৰেটিক শব্দৰ জৰিয়তে কি বুজোৱা হৈছে এবচেঞ্চ অফ ডিছক্ৰিমিনেশ্যন বেছড অন কাষ্ট ৰিলিজন ৰেছ জেণ্ডাৰ্ছ ইটিচি এইটো হ'ব নোৱাৰে ছেপাৰেশ্যন অফ ষ্টেট এণ্ড ৰিলিজন সেইটো হ'ব নোৱাৰে ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ সম্পত্তিৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা নহয় গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ওৱান ভোট ফৰ ওৱান পাৰ্চন এণ্ড ৰোটেশ্যন অফ গভৰ্ণমেণ্ট
ডেমোক্ৰেসি তিনি ধৰণৰ হ'ব পাৰে ঠিক আছে এটা হৈছে ডাইৰেক্ট ডেমোক্ৰেসি এটা হৈছে ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি আৰু এটা হৈছে কনস্টিটিউশনাল ডেমোক্ৰেসি ওকে এই তিনি ধৰণৰ ডেমোক্ৰেসি হ'ব পাৰে Question number 17 Which of the following word was not added in the preamble by the 42nd Constitutional Amendment Act 1976 এই এক্টৰ আন্ডাৰত তলৰ কোনটো শব্দ এড কৰা হোৱা নাছিলে ইয়াত চাৰিটা ওয়াৰ্ড দিছে চাৰিটাৰ ভিতৰত তিনিটাই এড কৰা হৈছিল আৰু এটা এড কৰা হোৱা নাই গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি ৰিপাব্লিক 42nd এমেন্ডমেন্টৰ জৰিয়তে ৰিপাব্লিক শব্দটো এড কৰা হোৱা নাছিলে এটা সোশিয়ালিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এই তিনিটা টাৰ্ম এড কৰা হৈছিল 42nd এমেন্ডমেন্টক মিনি কনস্টিটিউশন বুলি কোৱা হয় Question number 18 How many types of justice are mentioned in the preamble preamble কিমান টাইপৰ জাস্টিসৰ কথা উল্লেখ আছে এর শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 3 ওকে তিন ধৰণৰ জাস্টিসৰ কথা কোৱা হৈছে কি জাস্টিস এটা হৈছে সোশিয়াল জাস্টিস এটা হৈছে ইকোনমিক জাস্টিস ওকে ইকোনমিক জাস্টিস আৰু এটা হৈছে পলিটিক্যাল এই তিনিটা জাস্টিসৰ কথা কোৱা হৈছে Question number 19 How many types of liberty are mentioned in the preamble কিমান ধৰণৰ লিবাৰ্টিৰ কথা কোৱা হৈছে এর শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 5 পাঁচ ধৰণৰ লিবাৰ্টিৰ কথা কোৱা হৈছে কি লিবাৰ্টি লিবাৰ্টি অফ থট তাৰপিছত আছে এক্সপ্ৰেছন বিলিফ ফেইথ আৰু এটা আছে ওয়ারশিপ ওকে এই পাঁচ ধৰণৰ লিবাৰ্টিৰ কথা প্ৰিএম্বলত উল্লেখ আছে Question number 20 How many types of equality are mentioned in the preamble ভাৰতীয় সংবিধানৰ প্ৰিএম্বলত কিমান ধৰণৰ ইকুৱেলিটিৰ কথা কৈছে এতে ইকুৱেলিটিৰ কথা কৈছে দুই ধৰণৰ ইকুৱেলিটিৰ ভিতৰত আছে ইকুৱেলিটি অফ ষ্টেটাস আৰু ইকুৱেলিটি অফ অপৰচুনিটি ইকুৱেলিটি অফ ষ্টেটাস এণ্ড ইকুৱেলিটি অফ অপৰচুনিটি এই দুই ধৰণৰ ইকুৱেলিটিৰ কথা প্ৰিএম্বলত উল্লেখ আছে গতিকে এইখিনিতে আজি হেক কৰিছো ভিডিওটো কেনে পালে কমেন্ট বক্সত জনাব আৰু নেক্সট ভিডিওত চন্দ্ৰযান 3 ৰ ওপৰত জেনাৰেল নলেজৰ কোৱেশ্চন আনিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল বাটন প্ৰেছ কৰি ৰাখিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও